মাইনা ইসা মাইনা নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আছোঁ পেহীহঁতৰ ঘৰত। পেহীৰ ছোৱালীজনী তুলনি বিয়াৰ আজি 4 দিনীয়া গা ধোৱা পৰ্ব। কোনে গৈছো কইনা গা ধুৱাবলৈ গ'ল। মই ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ। এখেতসকলে মাহ প্ৰসাদৰ যা যোগাৰ কৰি আছে। এইফালে আমাৰ কইনা গা ধুৱাই আছে। গা পা ধুৱাই মেলি কইনাক চোতাললৈ আনিলে। হ'ব দে বেছি টান নিচিঙি যাব চোতাললৈ অনাৰ পাছত যি নিয়ম আছিলে গোটেইখিনি কৰি ল'লে। এই আমাৰ ধুনীয়া অকণমানি কইনাজনী। Esto hace nada más.
আমাৰ মৰম লগা অকণমানি কইনাজনীৰ নাম বিপাঞ্চি কাকতি দেই। শাহুমা, পেহীহঁতে, খুৰীহঁতে সকলোৱে মিলি চাহৰ যা যোগাৰ কৰি আছে। येलो मिली গৈছে। কইনাজনী আমাৰ এনেই ধুনীয়া, সজাই পৰাই আৰু বেছি ধুনীয়া কৰি দিলে তাইক। স্মাইল ভাল লাগিছে। মা প্ৰসাদখিনি ধুনীয়াকৈ খাই ল'লোঁ। কইনাক ধুনীয়াকৈ আৰু এযোৰ কাপোৰ পিন্ধাই দিলে নতুনকৈ। মাইনা আহিছা? মাইনা ক'ত ক'ত আহিছা? পাঞ্চু কি খাই আছা? আখৈ আৰু গাখীৰ খোৱা, ধুনীয়াকৈ খোৱা, পেট ভৰাই খোৱা। 3টামান বজাতে আৰু বাকী খাব পাৰিবা, হয়নে? শেষত আমি সকলোৱে ভাত খাব বহিলোঁ। ধুনীয়াকৈ ভাত সাজ খাই ঘৰলৈ আহিলোঁ। আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব দেই। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।